বন্ধ হ'ল যেতিয়া তোমালোকে এলাৰ্ম বাটনটো অন কৰিবা এনেকুৱা এটা ইণ্টাৰফেচ তোমালোকে দেখা পাবা চ' ইয়াত কি কৰিব লাগিব প্ৰজেক্টত যাবা প্ৰজেক্টত যাই পিনে ইয়াত টেপ কৰিবা প্ৰজেক্টত টেপ কৰাৰ পিছত ইয়াত এনেকুৱা ইণ্টাৰফেচ দেখা পাবা তোমালোকে চ' তোমালোকে কি কৰিব লাগিব ইয়াত মাজৰ যিটো গ্ৰুপ আছে গ্ৰুপ এইটো গ্ৰুপত টেপ কৰিব টেপ কৰাৰ পিছত ইয়াত এডিট গ্ৰুপ বুলি তোমালোকে দেখা পাইছে চাগে ইয়াত টেপ কৰিব ইয়াত টেপ কৰাৰ পিছত ইয়াত যোনকেইটা তাৰমানে গ্ৰুপ আছে তাত ফটো এড কৰি যাবা চ' মই ফটো মোৰ তাৰমানে জুবিন গাৰ্গৰ ফটো লগাই আছে চ' তোমালোকে ইয়াত লগালে হৈ গ'ল অতি সহজে ইয়াৰ গ্ৰুপত যাই পিনে এডিট গ্ৰুপত যাবা তাৰপিছত ইয়াত লিখা আছে জুবিন গাৰ্গ ফটো মই লিখি থৈ দিছোঁ তোমালোকে সহজ পাবৰ কাৰণে চ' অতি সহজে তোমালোকে এইটো ভিডিঅ'টো বনাব পাৰিবা আৰু ভিডিঅ'টো 5 ফুট হৈ তোমালোকে চাই থাকিবা ভিডিঅ'টো 5 ফুটৰ মাজতো থাকিব পাৰে শেষতো থাকিব পাৰে চ' তোমালোকে চাই যাবা আৰু চেনেলটো যোনী চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থবা এনেকুৱা নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি থবা তোমালোকে আৰু কি ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি দিবা মই ভিডিঅ' আনি দিম চ' ইয়াত ভিডিঅ' শেষ হোৱাৰ পাছত ইয়াত টি অপশ্যন এটা পাব টি অপশ্যনত যাই পিনে আপুনি ভিডিঅ'ৰ ৰেজলিউশ্যনটো চেক কৰি ল'ব তাৰমানে কোনটো HD তোমালোকে দিবা মই HD দিম তাৰপিছত এক্সপোৰ্ট কৰি দিবা